নমস্কাৰ জয় অসমীয়া নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকক আজি জনাব বিচাৰিছোঁ যে ৰিজাল্ট কেতিয়া দিব অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট কেনেকৈ বনিব মেৰিটত আপোনাৰ নামটো কেনেকৈ আহিব মোৰ ভাইবা টেষ্ট ভাল হৈছে মোৰ ভাইবা টেষ্ট বেয়া হৈছে 0.1ৰ কাৰণে নাম আহিছে ইমান নম্বৰ বেছি হৈ আছে ইমান নম্বৰ কম হৈ আছে ভাইবা টেষ্টত গোটেইখিনি কুৱেশ্যনেই শুদ্ধকৈ কৈছোঁ তেওঁলোকে নম্বৰ কিমান দিছে গোটেইখিনি সবিশেষ আপোনালোকে কৰি থকা কমেণ্টসমূহৰ ফুল ইনফৰমেশ্যন আজি এই ভিডিঅ'টোতে দিবলৈ চেষ্টা কৰিছোঁ কাৰণ এতিয়া আমাৰ অসম পুলিচৰ প্ৰায় ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল এতিয়া আমাৰ বাকী আছে কেৱল ৰিজাল্ট আৰু ৰিজাল্ট অৰ্থাৎ ফাইনেল ৰিজাল্ট বাকী আছে তাৰপিছতে হ'ব এপইণ্টমেণ্ট গতিকে এই এটা ভিডিঅ'তে যিমান পাৰোঁ সিমান আপোনালোকে কৰি থকা কমেণ্টসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম অৰ্থাৎ আপোনালোকে কিছুমানে কমেণ্ট নকৰিলেও মনত এইবোৰ প্ৰশ্নৰ সৃষ্টি হৈ থাকে যে আমাৰ মেৰিটত নামটো আহিব নে নাহে আছাম পুলিচত গতিকে ভিডিঅ'টো শেষলৈকে চাব গোটেইখিনি ইনফৰমেশ্যন জানিব পাৰিব আজি এই এটা ভিডিঅ'তে এতিয়া যদি ক'বলৈ যাওঁ ৰিজাল্ট কেতিয়া দিব আমাৰ অসম পুলিচৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট আমাৰ জুন মাহত দিব ইতিমধ্যে অসম পুলিচৰ গোটেই প্ৰক্ৰিয়া যিহেতু প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বা হৈ গৈছে বুলি ক'লেও ভুল নহ'ব আমাৰ এতিয়া বাকী আছে ৰিজাল্ট ফাইনেল ৰিজাল্ট কেতিয়া দিব কনষ্টেবলখিনি কমপ্লিট হৈ গ'ল ASSAখিনি কমপ্লিট হৈ গ'ল আৰু বোটমেনৰ চুইমিংটো হৈ আছে চলিব তাৰপিছত কমপ্লিট হৈ যাব আমাৰ বাকী থাকিব বা বাকী আছে এতিয়া ফাইনেল ৰিজাল্ট অসম পুলিচৰ প্ৰায় 6000 মান পোষ্ট আছিল গ্ৰেড 4খিনিতো কেতিয়াবা কমপ্লিট হৈ গ'ল এতিয়া ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট যদি আমি ক'বলৈ যাওঁ আমাৰ জুন মাহত দিব বা জুন মাহত দিয়াৰ সম্ভাৱনা আছে প্ৰচেছসমূহ এতিয়াই সম্পূৰ্ণ কৰি ইমান পাছলৈও ৰখাই নথৈ যিটো আমাৰ ৰিচেণ্ট আপডেট আছে অক্টোবৰ মাহত এপইণ্টমেণ্টৰ কথা 10 অক্টোবৰত এপইণ্টমেণ্ট দিব বুলি কৈছে এতিয়া অক্টোবৰ মাহলৈতো যথেষ্ট দিন আছে বা কেইবা মাহো আছে গতিকে এতিয়াই ৰিক্ৰুটমেণ্ট সম্পূৰ্ণ কৰি পেলাই অক্টোবৰ মাহলৈ ৰখাই নথয় তেতিয়া এপইণ্টমেণ্ট দিবলৈ হয়তো আমাৰ নেক্সট কিবা বৈঠক বহিব পাৰে CM ছাৰৰ হয়তো নেক্সট তেওঁ কিবা সংবাদ মাধ্যমৰ আগেদি ঘোষণা কৰিব পাৰে বা ৰিক্ৰুটমেণ্ট বা এই নিযুক্তিৰ ওপৰত যে এপইণ্টমেণ্ট কেতিয়া দিব সেই সন্দৰ্ভত হয়তো তেওঁ অক্টোবৰ মাহৰ কথা নকৈ হয়তো আগষ্ট ছেপ্টেম্বৰ এই সময়ছোৱাত এপইণ্টমেণ্ট দিম বুলি হয়তো নতুনকৈ হয়তো তেওঁ আকৌ ডেটটো নিৰ্ধাৰণ কৰিব পাৰে যিহেতু প্ৰচেছ কমপ্লিট এতিয়া আমাৰ বাকী আছে ৰিজাল্ট তাৰপিছত হ'ব এপইণ্টমেণ্ট এতিয়া মই কৈছোঁ আমাৰ ফাইনেল ৰিজাল্ট অহাৰ সম্ভাৱনা আছে জুন মাহত কোনটো ডেটত আহে সেইটোতো ক'ব নোৱাৰোঁ ফাইনেল আপডেট আমাৰ হাতত কেতিয়াও নাথাকে বা ভৱিষ্যতো নাহিব ফাইনেল আপডেট কিন্তু ফাইনেল যিটো আমাৰ ৰিজাল্টৰ কথা ক'বলৈ গৈছোঁ সেই ৰিজাল্টটো আমাৰ জুন মাহত অহাৰ সম্ভাৱনা আছে আৰু জুন মাহত যদি ৰিজাল্ট দি দিয়ে হয়তো আমাৰ আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত এপইণ্টমেণ্টসমূহ দি দিব পাৰে অক্টোবৰলৈ নৰখাবগৈ এতিয়া আমাৰ জুন মাহত যিহেতু আমাৰ অসম পুলিচৰ ৰিজাল্ট দিব বুলি আমি ভাবিছোঁ বা আমি আশা কৰি আছোঁ কাৰণ মে' মাহটো যিহেতু যাবৰে হ'লেই 3rd উইক আৰম্ভ গতিকে জুন মাহত যিহেতু আমাৰ ফাইনেল ৰিজাল্ট আহিব গতিকে আমাৰ ৰিজাল্টসমূহ কেনেকৈ বনিব ৰিজাল্টসমূহ কেনেকৈ বহিব এতিয়া বহুতৰে ভাইবা টেষ্টটো ভাল হৈছে বহুতৰে ভাইবা টেষ্টটো বেয়া হৈছে বুলি কৈছে মই গোটেইখিনি কুৱেশ্যন শুদ্ধকৈ কৰিছোঁ মোক নম্বৰ কিমান দিব সেইটো সবিশেষ নাজানো কিন্তু যিহেতু ভাইবাত আমাৰ 5 নম্বৰ আছিল প্ৰায় 3-4 এই নম্বৰ কেইটাতো থাকিব 5 নম্বৰটো হয়তো সম্পূৰ্ণকৈ নিদিবগৈ চাগে ইমান বহুতকে হয়তো কিছুমানক দিব পাৰে কিন্তু 5 নম্বৰ সম্পূৰ্ণকৈ ভাইবা টেষ্টত পোৱাটো মানে বহুত মুস্কিল হৈ পৰে কিন্তু 3-4 এই নম্বৰটোতো বহুত থাকিবই হয়তো 4 যাক দিব বা তেওঁ যদি নম্বৰ বেছি আছে তেওঁ মানে মেৰিটত ওলাই যাব মানে মেৰিটত তেওঁৰ নামটো আহিবগৈ যদি 3 যাক দিব বা 2 যাক দিব যদি তেওঁ বাকী নম্বৰো যদি কমি আছিল তেওঁৰ নামটো নাহিব তেনেকুৱা হ'বগৈ আৰু বোলে ফাইনেল মেৰিট 90 কৈছে মানে ফিজিকেল ফাইনেল মেৰিটখন বনিব ফিজিকেল নম্বৰ ৰিটেন নম্বৰ যোগ কৰি এতিয়াতো যোগ কৰি পেলাইতো ভাইবা টেষ্টলৈ মাতিছে সেই যোগ কৰি পেলাই আৰু ভাইবা টেষ্টৰ নম্বৰটো যোগ কৰি বোলে 90 হ'ল বোলে দুজন কেণ্ডিডেটে 90 পাই আছে সম্পূৰ্ণ গতিকে এটা কাক দিব যিজনৰ হাইটটো বেছি যিজনৰ উচ্চতা বেছি বা যিজনৰ বয়সটো বেছি তেওঁৰ নামটো আহিব যদি সমান নম্বৰ পাই থয় এইটো অফিচিয়েল নটিফিকেশ্যনে লিখা হৈছে যে মেৰিট কেনেকৈ বনিব মানে সম্পূৰ্ণ মেৰিট লিষ্টত যিটো নম্বৰ বনিব বোলে 90 বোলে ছোৱালী হ'লে 65 মানে দুজনী ছোৱালীয়ে সমান পাই আছে সমান কাষ্টৰ একেই ডিষ্ট্ৰিক্টৰ তেনেকৈ হ'লে যিজনী ছোৱালীৰ হাইটটো বেছি যিজনী ছোৱালীৰ বয়সটো বেছি বা যিজন ল'ৰাৰ হাইট বেছি বা বয়স বেছি সেই তেওঁৰ নাম আহিব যদি সমান নম্বৰ থাকে সমান নম্বৰ খুব কম কেণ্ডিডেটৰ থাকিব মানে কাটচিট ক'ৰবাত থাকিব কিন্তু প্ৰায় নম্বৰসমূহ নিমিলিব কিন্তু যাৰ নম্বৰ বেছি আছে তেওঁতো নাম আহিব একদম চিয়'ৰ সেইটো চিয়'ৰ বাকী 2-1 যিসকলে ভাইবা টেষ্টত পাব হয়তো তেওঁলোকৰ মুস্কিল হৈ পৰিব তেওঁলোকৰো আহিব যদি তেওঁলোকৰ বেলেগ নম্বৰসমূহ যদি ৰিটেনত নম্বৰ বেছি পাই থৈছে বোলে ফিজিকেলতো নম্বৰ বেছি পাই যদি কাটঅপতকৈ যদি 5-6 বেছি হৈ আছে সেইটোতো চিয়'ৰ আহিবই এতিয়া মই কৈছোঁ আৰু এটা ছেকেণ্ড কথা অভাৰলেপিংটো হয়তো মেৰিটত নবনিব কাৰণ
অভাৰলেপিঙৰ সন্দৰ্ভত আমাৰ যিটো আমাৰ চিলেক্ট অপশ্যন আহিছিলে ভাইবা টেষ্ট দিয়াৰ সন্দৰ্ভত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ তেনেকুৱা ধৰণৰ যি অপশ্যনসমূহ আহিছিলে গতিকে আমাৰ মেৰিট লিষ্টত আমাৰ ভাইবা বা যি মেৰিট লিষ্ট আহিবগৈ এই পষ্টখিনিৰ কথা কৈছোঁ তেতিয়া আমাৰ অভাৰলেপিং নহ'ব আৰু আমাৰ ইয়াতে এজন কেণ্ডিডেট আছে বা আৰু কেইজনমান চিনাকি পাইছোঁ মোৰ চিনাকিত বাকীটো বেলেগ আছেই এজন কেণ্ডিডেট 8টা 7টা তেনেকুৱা পষ্টত চিলেকশ্যন পাই থৈছে তেওঁতো জব পাব এটাতহে গতিকে বাকী পষ্টটো ৰখি যাব গতিকে সেই পষ্ট যিখিনি ৰখি থাকিব নেক্সট ভেকেঞ্চিত বা ৰিক্ৰুটমেণ্টত আহিব কিন্তু অভাৰলেপিং এইবাৰ যিটো মেৰিট হ'ব এই মেৰিটত নবনিব যাৰ হাইট বা উচ্চতা বয়স বেছি তেওঁতো চিলেকশ্যন পাবই যাৰ নম্বৰ বেছি তেওঁতো চিলেকশ্যন পাবই বা যিসকলে বহুত পষ্টত মানে একদম সাঙুৰি পেলাই ভাইবা দিছে যোনকেইটা পষ্টৰ ভিতৰত আটাইতকৈ মানে দৰমহা বেছি বা তেওঁলোকৰ কোৱালিটিটো বেছি সেই পষ্টটোত অভাৰলেপিঙত যিমানখিনি কেণ্ডিডেট সোমাই আছে এটা পষ্টত তেওঁক চিলেকশ্যন কৰাব গতিকে মেল ফিমেল তেনেকুৱাই হ'বগৈ মেৰিট লিষ্টখন আৰু ইউ বি যিটো পষ্টটোত আমাৰ চিলেকশ্যনটো বেছি কম্পিটিশ্যন হ'ব পষ্টৰ সংখ্যা একেবাৰে কম মেল ফিমেল ডিষ্ট্ৰিক্ট ৱাইজ কাষ্ট ৱাইজ এইবিলাক যদি ভাগ বিতৰা কৰে 14টা 15 7টা 4টা তেনেকৈ ইউ বি পষ্টত ভেকেঞ্চি পৰিব কাষ্ট হিচাপত ডিষ্ট্ৰিক্ট হিচাপত পৰিলে 60 70 80 100 তেনেকৈ পৰিবগৈ কিন্তু আমাৰ কাষ্ট হিচাপত যদি পাওঁ 10টা 15টা 7টা তেনেকুৱাও পোষ্ট পৰিব ইউ বি পোষ্টে গতিকে ইউ বিটো আমাৰ কাট অফটো হায়ে যাবগৈ কাৰণ এক্সট্ৰা মাৰ্ক আছে ইউ বিত এক্সট্ৰা মাৰ্ক আছে 40 নম্বৰ ফিজিকেল ৰিটেন নম্বৰ 50 90 হৈ আছে আৰু বাকী এক্সট্ৰা মাৰ্ক 5 নম্বৰ আছে আৰু ৰিজাৰ্ভেশ্যন সেইখিনি কথাটো নকওঁ সেইখিনিওতো এক্সট্ৰা হিচাপত ইয়াতে সোমাই পৰিব কিন্তু আমাৰ এক্সট্ৰা মাৰ্ক আছে এক্সট্ৰা 5 নম্বৰ আছে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন আৰু যিটো আমাৰ 5 নম্বৰ 75% এতিয়া ফিজিকেলত যেনিবা ইউ বি পষ্টৰ কথা কৈছোঁ ফিজিকেলত যেনিবা এজন কেণ্ডিডেটে 40,040ৰ ভিতৰত যেনিবা 35 পাই থৈছে 35ৰতো নাম আহিছেই আৰু তেওঁ বোলে ৰিটেনতো বোলে 35 পাই থৈছে কিমান হ'ল ৰিটেনতো বোলে 35 পাই থৈছে তেওঁ কিমান হ'ল 70 হ'ল আৰু বাকী এক্সট্ৰা নম্বৰ যদি তেওঁ যদি 3 আছে বা 5 আছে তেওঁতো নাম আহিব বা ইজনেও 70 পাইছে সিজনেও 70 পাইছে বোলে ইজনৰ বোলে একেবাৰে এই এক্সট্ৰা নম্বৰ নাই তেওঁ 3rd ডিভিজন পাইছে তেওঁনো নাম কেনেকৈ আহিব যিজনৰ এক্সট্ৰা নম্বৰ বেছি পাই থৈছে সেইজনেহে নামটো আহিব গতিকে মেৰিট লিষ্টখন বনিবতো এনেকৈ যিটো তোমালোকে বুজিছা সেইটো আমিও বুজিছোঁ বা হয় তেনেকৈ মেৰিট লিষ্টখন বনিব কিন্তু মানে মেৰিটত ইমান এটা কম্পিটিশ্যন নহ'বগৈ ইউ বি পষ্টত অলপ কম্পিটিশ্যন হ'ব এক্সট্ৰা মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি কিন্তু দুজনকৈ মাতা নমতাৰ সন্দৰ্ভত ভাইবা টেষ্টত যিটো দুজনকৈ মাতিছে বুলি কৈছে গতিকে 50%টো টোটেলি আউট হ'ব বাকী 50%ৰ নাম আহিব আৰু অভাৰলেপিঙতো তেনেকৈ বহু কেণ্ডিডেট সোমাই আছে এতিয়া মই ক'লোঁ 6টা 7টা 8টা তেনেকৈ এটা পষ্টত সোমাই আছে আৰু আমাৰ ভাইবা টেষ্টত চেণ্টাৰ দিছিল প্ৰায় 4টামান দিছিল বুলি গম পাইছোঁ কিমান সঠিক নাজানো 4টামান ডিষ্ট্ৰিক্ট মানে 4টামান চেণ্টাৰ দিছিল 400 600 তেনেকৈ মাতিছে হয়তো ভাইবালে অভাৰলেপিঙত এড কৰি পেলাই হয়তো খুব সম্ভৱ কেণ্ডিডেট 7,000মান হ'বগৈ 7,000মান হয়তো খুব সম্ভৱ কেণ্ডিডেট হ'বগৈ এই কনষ্টেবলখিনিৰ কথা কৈছোঁ 7,000মান পষ্ট আছে কিমান 3,945 বাকী বোটমেন APR সেইখিনি কথাটো বেলেগেই বোটমেনত থকাও কিছুমানে ABUBত দিছে বাকী তেনেকুৱা নিচিনা ড্ৰাইভাৰটো দিছে ABUB APR গোটেইখিনিতে সোমাই আছে কিন্তু চিলেকশ্যন পাব এটাত গতিকে এই অভাৰলেপিঙত সোমাই পেলাই গোটেইখিনি ভাইবা টেষ্ট দিয়া কেণ্ডিডেট গোটেইখিনি পষ্ট এড কৰি হয়তো 7,000মান হ'বগৈ কাৰণ চেণ্টাৰ 4টা 400 600 তেনেকৈ হয়তো খুব সম্ভৱ মাতিছে ভাইবা টেষ্ট কিমান 4 দিনমান হৈছিল বুলি গম পাইছোঁ মেল ফিমেল তেনেকৈ মিলাই আৰু এতিয়া বোটমেনৰ চুইমিং হৈ আছে গতিকে মেৰিট লিষ্টখন কেনেকৈ বনিব যদি তোমাৰ কাট অফতকৈ 3-4 নম্বৰ যদি বেছি আছে যদি তুমি ভাইবাতে যদি 3-4 পাই যোৱা যদি তোমাৰ এক্সট্ৰাও নম্বৰ আছে তেতিয়া তোমাৰ ইউ বিত নাম আহিব যদিও তোমাৰ এক্সট্ৰা নাম নাই যদি তোমাৰ ইকুৱেল মানে সমান সমান নম্বৰ যদি মিলি যায় যদি তোমাৰ হাইট বয়স যদি বেছি তেনেকৈও নাম আহিবগৈ মানে মেৰিটত ইমান এটা কম্পিটিশ্যন নহ'বগৈ কাৰণ দুজনকৈ যিহেতু মাতিছে কিন্তু অভাৰলেপিঙততো নপৰিবগৈ দুজনকৈ গতিকে ভাইবাত মানে ফাইনেল মেৰিটৰ কথা এতিয়া ইমান টেনশ্যন নল'বা নাম আহিব নিশ্চয় নাম আহিব যদি ভাল হৈ যায় নিশ্চয় ভাল হৈছে ৰিটেনটো সেইকাৰণেতো ভাইবাতিব পাৰিছা অলপমান ইফাল সিফাল হ'ব আৰু সেইটো হিচাপতে মানে নাহিবগৈ কিছুমানৰ নাম কিন্তু আহাটোৱে বিচাৰিছোঁ সকলোৱে বাকী ইমানে আছিলে ইয়াত বিশেষকৈ ইয়াত আৰু নতুনকৈ একো এড কৰা নহ'ব বা ক'ব নোৱাৰিম ৰিজাল্ট খুব সোনকালে দিব আৰু দিয়াটোৱে বিচাৰিছোঁ সকলো গুচি যাওক নিউ ভেকেঞ্চিৰ কাৰণে যিসকলে বাট চাই আছে নিউ ভেকেঞ্চি এপ্লাই আহি যাওক ইণ্টাৰভিউ ৰিক্ৰুটমেণ্ট চলি থাকক সেইটোও কামনা কৰিছোঁ খুব সোনকালে পষ্টসমূহ খুব সৰহকৈ অলপ ৰিক্ৰুটমেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিয়ক খালি আমি জুন মাহলৈ এতিয়া বাট চাই থাকিব ফাইনেল ৰিজাল্টৰ কাৰণে আৰু এতিয়া ইমান এনালাইজ কৰিব নোৱাৰিম ক'ত কিমান যাব ডিষ্ট্ৰিক্ট ৱাইজ মেল ফিমেল সকলোবিলাক কাষ্টৰে মেনশ্যন কৰি যদি ভিডিঅ' প্ৰস্তুত কৰোঁ খিচিৰি হৈ যাবগৈ গতিকে আমি এতিয়া ডাইৰেক্টলি একো ক'ব নোৱাৰিম যদি
এটাই ক'ব পাৰিম যদি কাট অফতকৈ নম্বৰ অলপমান 2 3 4 এনেকৈ নম্বৰ বেছি আছে ভাইবা টেষ্টটো যদি ভাল আছে চিয়'ৰ আহিবই বাকী ভাইবাত ইমান পাইছোঁ সিমান পাইছোঁ ক'ত কিমান দিছে নাজানো কিন্তু 3 4 নম্বৰকেইটা প্ৰায় থাকিবই আৰু 3টো বহুত থাকিব বাকী ইমানখিনি আপডেট আছিল যিমানখিনি বাৰু সিমান চেষ্টা কৰিলোঁ খালি জুন মাহলৈ অপেক্ষা কৰা ফাইনেল মেৰিট লিষ্টৰ কাৰণে যদি আৰু নিউ আপডেট পাওঁ নিশ্চয় জনাব চেষ্টা কৰিম ভিডিঅ'টোত ইমানখিনি আপডেট আছিল ধন্যবাদ